জুবিন গাৰ্গ, জুবিন দা নামটো শুনিলেই আমাৰ বুকুৰ ভিতৰত কিবা এটা শিহৰণ জাগি উঠে। আমি অসমীয়া মানুহখিনি আৱেগিক হৈ যাওঁ। সঁচাকৈ জুবিন দা নামটোত কিবা এটা শক্তি আছে। আমি অসমৰ মানুহখিনি জুবিন দাক বহুত ভাল পাওঁ। ফেচবুক খুলিলে গম পায়, জুবিন দা আই লাভ ইউ, জুবিন ফেন ক্লাব, জুবিন অমুক তমুক, মানে জুবিন দাক ভাল পোৱাৰ মানুহৰ অভাৱ নাই। সঁচাকৈ জুবিন দা ভাগ্যৱান। কিন্তু জুবিন দাক সঁচাকৈয়ে মানুহবোৰে ভাল পায়নে, নে এনে ছ'চিয়েল মিডিয়াত আৰু কিবা অভিনয় কৰে? কথাটো মোক কমেণ্ট কৰিবচোন। মই ভাবোঁ জুবিন দাক আমি মনৰ পৰা এতিয়ালৈকে ভাল পাব পৰা নাই। আমি এতিয়ালৈকে জুবিন দাক ভালদৰে বুজিব পৰা নাই, তেওঁৰ সপোন কি, তেওঁৰ উদ্দেশ্য কি। আমি কেৱল দেখাবা কৰোঁ ফেচবুকত, ইনষ্টাগ্ৰামত, ইউটিউবত, এই জুবিন দা লাভ ইউ, আমাৰ জুবিন দা। ক'ত জুবিন দা? আমি ধৰক মানুহ জুবিন দাক বেছিভাগ আমি সমালোচনা কৰোঁ, বেছিভাগ আমি আক্ৰমণ কৰোঁ। জুবিন দাই মুম্বাইত কিয় থাকিব নোৱাৰিলে? ইমান হিট গান গালে, কিয় গুচি আহিব লগা হ'ল? জুবিন দাই কলিকতাৰ পৰা কিয় গুচি আহিলে? কিয় থাকিব নোৱাৰিলে? তেওঁৰ স্বভাৱ বেয়া, তেওঁৰ অমুক বেয়া, কিমান মানুহৰ সমালোচনা। কিন্তু জুবিন দাক কোনে বুজিও নাপালে। জুবিন দাই কিয় মুম্বাইত নাথাকিলে, কিয় কলিকতাৰ পৰা গুচি আহি অসমত থাকিলে? কোনে? জুবিন দাই নিজৰ কথা ভাবিলে এতিয়ালৈকে মুম্বাইত থাকিলেহেঁতেন আৰু আগুৱাই গ'লহেঁতেন, কিন্তু তেওঁ নিজৰ কথা ভবা নাই। তেওঁ সেইকাৰণে অসমত আহিছে, এইকাৰণে যে যাতে অসমীয়া সংগীত জগতখন আৰু আগুৱাই যায়, যাতে অসমীয়া চিনেমা জগতখন চাউথ ইণ্ডিয়ান ফিল্ম জগতৰ দৰে যাতে ষ্ট্ৰং হয়, যাতে ইয়াত নিবনুৱা যুৱক যুৱতীয়ে ভৱিষ্যতে কেমেৰামেনৰ পৰা আৰম্ভ কৰি স্পট বয়লৈকে যাতে কাম কৰি খাব পাৰে। জুবিন দাৰ সপোন এইটো, উদ্দেশ্য। তাৰ কাৰণে জুবিন দাই নিজৰ পকেটৰ ধন খৰচ কৰি হ'লেও চিনেমা বনাই আছে, অকল নিজৰ কাৰণে নহয়। কিন্তু মানুহ কিমান দিন থাকিব? আপুনিও মৰিব, ময়ো মৰিম, এদিন জুবিন দাও গুচি যাব। কিন্তু জুবিন দাই এইবোৰ কৰিছে ভৱিষ্যত প্ৰজন্মৰ কাৰণে, যাতে অসমীয়া চিনেমা জগতখন যাতে উজ্বলি থাকে আমাৰ এই সোণৰ অসমত। সেইকাৰণে জুবিন দাই কাম কৰি আছে। কিন্তু মানুহে বুজিও নুবুজে, বাৰে বাৰে এই মানুহটোক আক্ৰমণ কৰে। প্ৰত্যেক মানুহৰে কিবা না কিবা দোষ থাকে, মানুহ পাৰফেক্ট নহয়। জুবিন দাও মানুহ, আপুনিও মানুহ, ময়ো মানুহ, ভগৱান নহয়তো। গতিকে মানুহৰ কিবা থাকিব পাৰে প্ৰব্লেম, ভুল সৰু সৰু। আমি কি কৰোঁ? আমি মানুহবোৰৰ পজিটিভটো নাচাওঁ, আমি আগতে নিগেটিভখিনি বিচাৰি উলিয়াই লওঁ মানুহজনৰ পৰা, যে ইয়াক ক'ত ভুল ধৰা যায়, আৰু তাৰ ওপৰত আমি আক্ৰমণ কৰোঁ। কিয়? আমি পজিটিভ দিশখিনি কিয় বিচাৰি উলিয়াই নানো? মানুহজনে কিয় কষ্ট কৰি আছে, কিহৰ কাৰণে কৰি আছে, এইবোৰ আমি কেতিয়াও ভাবি নাচাওঁ। বাৰে বাৰে মানুহজনক আমি আক্ৰমণ কৰোঁ। যদি মানুহটোক বেয়া পায়, বেকাৰ কিয় ছ'চিয়েল মিডিয়াত লাভ ইউ জুবিন দা, অমুক তমুক, এইবোৰ কিয় অভিনয় কৰে? মানুহটোক গালি পাৰি থাকক, মনৰ পৰা আঁতৰাই দিয়ক না। এনেই দেখাবা কৰি কি লাভ আছে? মানুহজনেতো কষ্ট পায়তো, কাৰণ মানুহজনে দিনে ৰাতি কষ্ট কৰে। সেইদিনাও হস্পিটেলত এডমিট হ'ব লগা হৈছে মানুহজনে। কিয়? মাথাত টেনশ্যন লয়, তেওঁৰ মাথাত বহুত দায়িত্ব আছে। তেখেতৰ কি অভাৱ আছে? নিজৰ কথা ভাবিলে একো অভাৱ নাই, কিন্তু কিয় বহুত মাথাত টেনশ্যন মানে জানে নে নাই? অসমৰ মানুহে তেওঁক যিমান ভাল পায় বুলি ভাবে, তেওঁৰ মাথাত সিমানে দায়িত্ব বাঢ়ি গৈছে, যে মই অসমৰ মুৰব্বী, মই অসমীয়া সংগীত জগতৰ মুৰব্বী, অসমীয়া চিনেমা জগতৰ মোৰ ওপৰত দায়িত্ব আছে ভৱিষ্যতৰ কাৰণে। তাৰ মাথাত বহুত দায়িত্ব আছে দাদা সেইকাৰণে দিনে ৰাতি কষ্ট কৰে, যাতে অসমীয়া সংগীত জগত, চিনেমা জগত যাতে শক্তিশালী হয়। আজি জুবিন দাই হেৰাই গ'লে চাওকচোন কি অৱস্থা হ'ব আমাৰ সংগীত জগতৰ, আমাৰ চিনেমা জগতৰ। গোটেইকেইটা কাম কৰা বাদ দিব লাগিব। আজি জুবিন দা আছে কাৰণে সাহস আছে গোটেইখিনিৰ। যেনেকৈ আমাৰ ঘৰত দেউতা থাকিলে আমি সাহস পাওঁ, দেউতা নাথাকিলে আমি একেবাৰে শেষ হৈ যাওঁ, ঠিক তেনেকৈ জুবিন দা যদি কেতিয়াবা হেৰাই যায় এইখন পৃথিৱীৰ পৰা, চাব অসমীয়া চিনেমা জগতৰ অৱস্থা, অসমীয়া সংগীত জগতৰ অৱস্থা কি হ'ব। মই কৈ দিলোঁ। কথাবোৰ কোৱাৰ কাৰণে বেয়া নাপাব, মই কাকো সমালোচনা কৰা নাই, কাকো বদনাম কৰা নাই। মোৰ মনৰ কথাখিনি মই প্ৰকাশ কৰিছোঁ, আৰু আপোনালোকে আপোনালোকৰ মতামতখিনি জনাব। যদি মোৰ ভুল হৈছে মোক গালি পাৰিব, যদি ভাল লাগিছে মৰম দিব।